নমস্কাৰ, মই ডিম্বেশ্বৰ। আপুনি চাই আছে ডিবি মটিভেশ্যন। ডিবি মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। আমাৰ চেনেলটোত যদি আপুনি নতুন, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, লাইক কৰি, কমেণ্টত জয় শ্ৰীৰাম বুলি লিখিবলৈ নিশ্চয়কৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্ট বা লাইকে আমাক আগলৈ ভিডিঅ' বনাই যোৱাত সহায় কৰে। আশা ৰাখিছোঁ আগৰ ভিডিঅ'কেইটাত আপোনালোকে যেনেকৈ মৰম আদৰ কমেণ্ট আদি কৰিছিলে, এই ভিডিঅ'টোৰ জৰিয়তে সেইকেইটা ভিডিঅ'টোৰ জৰিয়তে মই নিজকে আগলৈ দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ কাৰণে চেষ্টা কৰি যাম। অৱশ্যে মই বহুত কম ভিডিঅ' বনাওঁ। বহু শ্ৰোতা দৰ্শকে মোক এই কথাটো মোক কয়, দাদা আপুনি কিয় ইমান কমকৈ ভিডিঅ' বনায়, আপুনি কিয় ভিডিঅ' নবনায়। আচলতে মই ইমান সময় নাপাওঁ ভিডিঅ' বনোৱাৰ কাৰণে। মই বিভিন্ন ব্যস্ততাৰ মাজত থকা মানুহ, গতিকে আপোনালোকে প্লিজ বেয়া নাপাব। মই যিমানখিনি পাৰোঁ টাইম উলিয়াই আপোনালোকৰ ওচৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আৰু মোৰ এইটো নহয় যে মই ভিডিঅ' আপুনি বহুকেইজন ব্যক্তিয়ে কিন্তু ফোন কৰি সুধিছিলে যে আপুনি ভিডিঅ' বনাবলৈ এৰিলে নেকি বা ভিডিঅ' নবনায় নেকি। দাদা প্লিজ ভিডিঅ' বনাওক, আপোনাৰ ভিডিঅ' চাই আমি ভাল পাওঁ। তেনেকুৱা ধৰণৰ কথা বাৰ্তাই, তেনেকুৱা ধৰণৰ ফোনে আমাক বহুত উৎসাহ আচলতে যোগায়, বহু আনন্দ পাওঁ। আৰু সেয়েহে এনেকুৱা ধৰণৰ কথা, বিভিন্ন ধৰণৰ মনৰ অনুভৱ আপোনালোকৰ ওচৰত জনাবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰভু বজৰংবলীলৈ আগবঢ়া যি বন্তি গছ আছে, এই বন্তিৰ পোহৰত পঢ়ি এইবাৰ এজন অতি দুখীয়া ঘৰৰ ছাত্ৰই HS পৰীক্ষাত 88% লাভ কৰিবলৈ সক্ষম হৈছিলে। কিমান শ্ৰদ্ধা আৰু কিমান ভক্তি থাকিলে এনেকুৱাকৈ ষ্টাডি কৰি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই কথাটো জনাটো অতি দৰকাৰ। ঘৰৰ অৱস্থা ইমানেই বেয়া আছিলে যে তেওঁলোকৰ ঘৰতো বিজুলী বাতি নাই, এইটো বেলেগে কথা। কিন্তু কেণ্ডেল এজাল বা কেৰাচিন চাকি এটা জ্বলাই তেওঁক যে পঢ়িব তেনেকুৱা ধৰণৰ ব্যৱস্থাও তেওঁলোকৰ ঘৰত নাছিলে। অতি মৰ্মাহত কথা। মোক ফোন কৰিছিলে, মই যিখিনি পাৰিছিলোঁ মই সহায় কৰিছিলোঁ। আৰু মোৰ সেই সহায় তেখেতৰ বহুখিনি উপকৃত হৈছে বুলি তেখেতে মোক জানিবলৈ দিয়াত মই নিজকে মোৰো বৰ ভাল লাগিছিল দিয়কচোন। ল'ৰাজনৰ মাকজনীয়ে বজৰংবলীক সদায় পূজা অৰ্চনা কৰে। ঘৰত নিজে খাবলৈ একো নাথাকিলেও প্ৰভুৰ চৰণত যে সেই বন্তি গছ জ্বলাব লাগে, ইয়াৰ তেলখিনি তেখেতে যিকোনো প্ৰকাৰে সংগ্ৰহ কৰিব, যিকোনো পদ্ধতি অৱলম্বন কৰিয়ে নহওক কিয় তেখেতে সেই বন্তিৰ তেলখিনি সংগ্ৰহ কৰিবই কৰিব। আৰু তেওঁ ল'ৰাজনক এনেকুৱা এটা বিশ্বাস আৰু এনেকুৱা এটা শ্ৰদ্ধা, এনেকুৱা এটা ভাৱ সোমাই দিছে যে আমি এই সংকটৰ পৰা, আমি এই দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ হ'লে প্ৰভু বজৰংবলী আমাৰ একমাত্ৰ উপায়। গতিকে ল'ৰাটোৰ মনত এনেকুৱা এটা সাজ বহাই দিছে যে তেওঁত বাদে আৰু আমাক উদ্ধাৰ কৰা কোনো নাই। সেয়েহে তুমিও প্ৰভু বজৰংবলীৰ শ্ৰীচৰণত সদায় পূজা অৰ্চনা কৰি, প্ৰাৰ্থনা কৰি, তুমি চালিচা পাঠ কৰি পঢ়াত মনোনিৱেশ কৰিবা। তেতিয়া ল'ৰাটোৱে সেই যে চাকি গছৰ পোহৰত পঢ়িছিলে, চাকি গছ যিমান সময়লৈকে জ্বলি থাকিব সিমান সময়লৈকে তেওঁ পঢ়িবলৈ পাৰিছিলে। চাকি গছ নুমালে আৰু তেওঁলোকৰ পঢ়া নহয়। চাব কিমান দুখ লগা কথা। কিন্তু মনৰ যিটো মনোবল আছিল, মনৰ যিটো দৃঢ়তা আছিল, তেওঁ যিখিনি পঢ়িছিলে, চাকিৰ পোহৰত যিখিনি পাঠ কৰি পঢ়িছিলে, এই সকলোখিনি কথা তেওঁ শুৱতে পুনৰ আওৰাই আছিলে, পুনৰাবৃত্তি কৰি আছিলে। তেওঁ এইখিনিৰ ওপৰত এইটো কথা এইটো স্বাভাৱিক হৈ পৰিছিল তেখেতৰ এই জীৱন যাত্ৰাটো। তেওঁৰ এই পঢ়াৰ যিখিনি মানে পদ্ধতি, এই পদ্ধতি তেওঁৰ এটা স্বভাৱ, তেওঁৰ এটা এই যিটো পদ্ধতি,
এই পদ্ধতিটো এনেকুৱা এটা পৰ্যায়লৈ পাইছিলে যে সেইটোৱে একমাত্ৰ উপায় তেওঁৰ লগত তেনেকৈ পঢ়িব লাগিব, তেনেকৈ তেওঁ ভাল ৰিজাল্ট কৰিব লাগিব। আৰু মাকজনেও সেই ল'ৰাটোক তেনেকৈ শিক্ষা কৰি দিছিল বা তেনেকৈ কথাখিনি কৈছিল। গতিকে এইখিনি কথা আপোনালোকক বা আপোনালোকৰ ল'ৰা ছোৱালীক, আমিতো আমাৰ ল'ৰা ছোৱালী হওক বা আপোনালোকৰ প্ৰত্যেকৰ ল'ৰা ছোৱালীক যোনে যিমানেই পাৰে সিমানেই ভাল এটা পৰিৱেশ দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু তাৰ মাজতো হয়তো আমাৰ বহু কেইজন ল'ৰা ছোৱালী আমাৰ ভাল ৰিজাল্ট কৰিছে যদিও ইয়াৰ তেওঁ সেই ল'ৰাজনে যিখিনি পাইছে এই ল'ৰাৰ তুলনাত কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিব পৰা নাই, মই ভাবোঁ কথাটো। কাৰণ আমি যিখিনি ব্যৱস্থা কৰি দিছোঁ এই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে যিখিনি ৰিজাল্ট কৰিলে বা কৰিছে আৰু সেই ল'ৰাজনে যিখিনি ব্যৱস্থাৰ মাজেৰে তেওঁ 88% পাবলৈ সক্ষম হৈছিলে, এইটোহে বহুত ডিফাৰেঞ্চ টাফ কথা আচলতে। আৰু প্ৰভু বজৰংবলীয়ে তেওঁক মূৰ দাঙি চাইছে, সকলো দিশৰ পৰা আজি তেওঁ 88% লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত ভৱিষ্যত তেখেতৰ পৰিয়ালটোক বাইদেউজনীৰ নামটো তেখেতে উল্লেখ কৰিব মানা কৰিছিলে, গতিকে মই আপোনাৰ ওচৰত নামটো মই অৱগত নকৰাওঁ। কিন্তু আমি আটাইয়ে সেই ল'ৰাটোক বা সেই পৰিয়ালটোক আমি উজ্জ্বল ভৱিষ্যত কামনা নিশ্চয় কৰিব পাৰিম। প্ৰভু বজৰংবলীয়ে তেখেতক আৰু দুগুণ সাহস দিয়ক, আৰু দুগুণ উৎসাহ দিয়ক। অনাগত ভৱিষ্যতত তেওঁৰ ল'ৰাটোৱে যাতে বহু ডাঙৰ এক্সামত পাছ কৰি সুখ্যাতিৰে পাছ কৰি আমাৰ সমাজত এটা সুস্বাস্থ্য সুবাতাৱৰণ বিস্তাৰ কৰিব বুলি আশা ৰাখিছোঁ। সব সুখ ৰাহে তোমাৰি চৰণা, তুম ৰক্ষক কাহু কতৰণা। নমস্কাৰ।